মোক দেখি বাৰু বিহু বিহু লাগিছেনে? এয়া পিছে ৰীল বনোৱাৰ প্ৰস্তুতিহে দেই। মই ভাবিছিলোঁ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ ওলাওঁ, মানে চিম্পলকৈ আৰু। মইতো মেকআপ কৰিব একেবাৰে নাজানো, কিন্তু চিম্পলকৈ কেনেকৈ ওলাওঁ দেখাম বুলি ভাবিছিলোঁ। কিন্তু মোৰ কি হ'ল জানেনে, আগৰ যিখিনি ক্লিপ আছিলে কেনেকৈনো ডিলিট হৈ গ'ল নাজানো। মই আছে বুলি ভাবিছোঁ, এতিয়া এডিট কৰিব লৈ থাকিছোঁ, মোৰ ক্লিপখিনি ডিলিট হৈ গ'ল। মই আগতে অকণমান ফাউণ্ডেশ্যন আৰু মোৰ ক'লা দাগ থকা যিখিনি কনচিলাৰ সানি লৈছিলোঁ। তাৰপিছত এয়া আৰু একেই আৰু চেলাৰকেইডাল অকণমান আঁকি লৈ চকুৰ তলত গালত আকৌ ৰঙা সানি ফাৰ্ষ্ট অকল লিপষ্টিক লগাই দিলোঁ, ফুটটো ৰৈ ৰঙা। মই ৰেডি হৈ গ'লোঁ আৰু খোপাটো চিম্পলকৈ বান্ধি লৈছোঁ যেনেকৈ নাচনীয়ে বান্ধে, আৰু হাতত মুঠি খাৰু পিন্ধি এয়া মই ৰেডি। বিহুৰ সাজযোৰ পিন্ধাৰ লগে লগে মোৰ যোৱা বছৰৰ দিনকেইটা মনত পৰি গৈছে। মানে যোৱা বছৰ এইকেইটা দিনতে আমি বিহু বিশ্ব অভিলেখ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ। কিন্তু মনবোৰ পূৰা উখল মাখল আনন্দময় হৈ আছিল। সেই দিনকেইটা কিন্তু বহুত মিছ কৰিছোঁ দেই। আপোনালোকৰ বাৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে জনাব দেই। আজিলৈ আহিছোঁ।